গুড মৰ্ণিং ছাত্ৰ ছাত্ৰীসকল। আজি মই তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ পাঠ দিবলৈ আগবাঢ়িছোঁ। পাঠ নং 1 গছ গছনিৰ কথা। তোমালোকক মই প্ৰথম পাঠ নং 1 গছ গছনিৰ কথা লিখা মই পাঠটো তোমালোকক দেখুৱাইছোঁ এইটো। আৰু সেই পাঠটোত আমি কিহৰ বিষয়ে শিকিম? গছৰ ওপৰত জানিম। গছ বা আমি উদ্ভিদ বুলি কওঁ যাক, ঠিক আছে। এতিয়া আমাৰ চাৰিওফালে বহুতো গছ গছনি আছে, তোমালোকে নিশ্চয় জানা। আৰু সেই উদ্ভিদবিলাকো বেলেগ বেলেগ ধৰণৰ থাকে। কিছুমান ডাঙৰ হয়, কিছুমান সৰু হয়, আৰু কিছুমান মাটিত আৰু কিছুমান পানীত থাকে। এই সকলোবিলাককে একেলগে মিলি পেলাই আমি কি বুলি কওঁ? উদ্ভিদ বুলি কওঁ। ইয়াতে চোৱাচোন, ডাঙৰ গছ আছে, বগাই যোৱা আছে, এই সৰু গছ আছে, ঠিক আছে। সেই সকলোবিলাকে মিলি আমাৰ গছ বা গছ গছনি, সেই গছ গছনিবিলাকক আমি উদ্ভিদ বুলি কওঁ, হয়নে নাই? এতিয়া সেই গছ গছনিবিলাক কি হয়? বেলেগ বেলেগ ধৰণে ভাগ কৰা থাকে। সকলোবিলাক গছটো একেই নহয়, হয়নে নহয়? এতিয়া কিছুমান গছ বগাই যায়, কিছুমান গছ ওখ হয়, কিছুমান গছ চাপৰ হয়, জোপোহা হয়। সেইবিলাকৰ ওপৰত ভিত্তি কৰি আমি গছসমূহক বা উদ্ভিদসমূহক আমি কি কৰিছোঁ? 4টা ভাগত ভাগ কৰিছোঁ। প্ৰথম ভাগটোৰ নাম হ'ল বৃক্ষজাতীয় গছ বা বৃক্ষজাতীয় উদ্ভিদ। বৃক্ষজাতীয় মানে কি আকৌ? বৃক্ষজাতীয় উদ্ভিদ হ'ল এনেকুৱা উদ্ভিদ যিবিলাকৰ গা গছবোৰ শকত। গা গছ মানে হ'ল এই বডিটো, যোনটো বা গছজোপাৰ এই গা গছডাল এইডাল শকত হৈছে, দেখিছেনে? শকত। আৰু কি হয়? ইয়াত ডালপাত বহুত থাকে। এইবিলাক দেখিছেনে? ডালপাত কিমান সোপা ডালপাত আছে। সেই ডালপাত বহুত থাকিলে আৰু আমি চুই চাই গা গছবোৰ শকত যে টান যে হয়, এইবিলাক টান হয় আমি অনুভৱ কৰিব পাৰোঁ। এনেবিলাক হ'ল আম, কঁঠাল, এজোপা আম গছ, ঠিক আছে। কঁঠাল, শাল গছ, এইবিলাকক আমি কি বুলি ক'ব পাৰোঁ? বৃক্ষজাতীয় গছ। তাৰপিছত আহিলে গুল্মজাতীয় গছ। গুল্মজাতীয় মানে কি আকৌ? গুল্ম শব্দটোৰ অৰ্থ কি জানানে তোমালোকে? গোল। তোমালোকেতো চাহ গছ দেখিছাই। তোমালোকে চাহ গছবিলাক দেখিছানে? জোপোহা গোল গোল। তেনেধৰণৰ যোনবিলাক গছ চাপৰ আৰু জোপোহা হয়, সেইবিলাককে আমি কি বুলি কওঁ? গুল্মজাতীয় বুলি কওঁ। ধৰি লোৱা এইজোপা মই কি দেখিছোঁ? তোমাৰ গোলাপৰ গছ দিছোঁ, আৰু এইফালে তোমাৰ তুলসী গছ দিছোঁ। এনেধৰণে তগৰ, জেতুকা, জবা, গোলাপ, চাহ গছ, সেই সকলোবিলাক আমি গুল্মজাতীয় উদ্ভিদ বুলি ক'ব পাৰোঁ। আৰু ঠিক তাৰপিছতে আমি আহিলোঁ লতাজাতীয় উদ্ভিদ। লতাজাতীয় মানেনো কি? তোমালোকে জানাই যে যোনবিলাক গছৰ গা গছ কোমল লেহুকা, সেইবিলাকক আমি লতাজাতীয় গছ বুলি কওঁ। লতাজাতীয় গছবিলাকে কি কৰে? বগাই যায়। ক'ত বগাই গৈছে দেখিছানে? সিহঁতি বগাই যায়, আৰু সিহঁতে নিজৰ বেলেগৰ সহায় লৈ পেলাই আগবাঢ়ি যায়। হয় কিছুমান গছৰ ওপৰত হয়, আৰু কিছুমান মাটিত বগাই যায়। গছৰ ওপৰত বগাই যোৱাবিলাকক কি হয়? আমি চাং সাজি দিওঁ এনেধৰণে। লাও হ'ব, জিকা হ'ব, এনেধৰণে হ'ব, ঠিক আছে। আৰু মাটিত বগাই যোনবিলাক ৰঙালাও, তৰমুজ, এইবিলাক হয় মাটিত বগাই যায়, ঠিক আছে। তাৰপিছত আমি শেষৰটোলৈ আহিছোঁ। শেষৰটো হ'ল তৃণজাতীয়। যোনবিলাক গছ তৃণজাতীয় বুলি কওঁ, সেইবিলাক সদায় ফোঁফোলা হয়, আৰু গা গছবোৰ বহুত কোমল হয়, আৰু সাধাৰণতে সি ঘাঁহ বন জাতীয় হয়। তোমালোকে ইয়াত দেখিছা, ইয়াত দুবৰি বন বা ঘাঁহ বনৰ চিত্ৰ মই তোমালোকক দি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যে এনেবিলাক উদ্ভিদ আমি তৃণজাতীয় উদ্ভিদ বুলি কওঁ, ঠিক আছে। ধন্যবাদ।